সমষ্টিত আমি 4,076 গৰাকী দুখন বাগানত আমাৰ দলিবাৰী টি ষ্টেটত 2,321 আৰু কোকৰাঝাৰ টি ষ্টেটত 1,755 গৰাকী চাহ শ্ৰমিকক 5,000 টকাকৈ দিয়া হৈছে আৰু ইয়াৰ উপৰিও আমাৰ আজি মৰণৈ টি ষ্টেটত 2,682 গৰাকী চাহ শ্ৰমিকক এই 5,000 টকাকৈ অনুদান আগবঢ়োৱা হৈছে। আমাৰ এই তিনিখন বাগানতে কৰা হৈছে আৰু তিনিখন বাগানতে আজি এই কেন্দ্ৰীয় অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি একেলগে উদযাপন কৰিছোঁ। ইয়াত আমাৰ কোকৰাঝাৰ বাগানত যিহেতু দলিবাৰীত আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু ঠিক তেনেদৰে আমাৰ আনখন অনুষ্ঠানতো আমাৰ সন্মানীয় EM BTC তেখেত থাকিব মুনমুন বাইদেউ আৰু দুইটাতে আমাৰ যিমানখিনি বেনিফিচিয়াৰিজ আছিল গোটেইখিনি বেনিফিচিয়াৰী লগতে টিম ষ্টেট মেনেজমেণ্টৰ মানুহখিনিও তেওঁলোকে উপস্থিত থাকে।